অলপ টেন্স কৰি দিয়া বাইদেউ দিছবা কিবা ক'বা নেকি কেনেকুৱা লাগিছে অভিনয় কৰি ফুৰি আহিবি যা ধুনীয়াকে Hey guys, this is next day. Welcome back to my vlog and Raja da logot aisu from hospital shooting suli ase moza ultimate experience guys ite apnalok dukham okoman bisot aru jodi first vlog to swa nai saw pare guys description ot link ase aru I button ot link ase dhunia ke jaok sai hok aru june video enekwa bonat interest dhunia ke shooting kora dhunia ke sai bhal hobo moza ultimate experience aru Ankur Tonada dhunia khub sundor git অতি সোনকালে ইউটিউবৰ জগতত ৰিলিজ হ'ব ৰিলিজ হলে ডেসক্ৰিপচনত লিংকটো দিম আপোনালোকে চাব মৰম দিব আৰু এতিয়া আপোনালোকক শুটিং কৰা ব্লগ ধুনিয়াকে দুখাম আমাৰ মাজত আছে অংকুৰ টনেদা খুব টেলেন্টেড সিঙ্গাৰ আৰু খুব ভাল গীত ইতিমধ্যে দিছে অসমবাসীক আৰু এটো এটা খুব ধুনিয়া সং কাৰণে কাম কৰি আছে অংকুৰ টনেদা আপোনালোকে দেখা হ'ব ইউটিউবৰ দুনিয়াত সংটো বিষয় অলপ জানিব বিচাৰিম হেল্ল এভৰিৱান মই অংকুৰ টনয় আশা কৰো আপোনালোক ভালে আছে আৰু আমাৰ যি সমস্যা বৰ্তমান কৰোনা মহামাৰীৰ কাৰণে আমি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে গতিকে আশা কৰো ভগৱানে ভাল দিনবোৰ সোনকালে ঘূৰাই আনিব তাকে কামনা কৰিছো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো কোৰদা আপুনি এতিয়া কোনটো গানক লৈ ব্যস্ততা হৈ আছে আপুনি যে ধুনিয়া এটা সুন্দৰ গান দিব অসমবাসীক তো গানটোৰ বিষয়ে অকমান কৈ দিয়া জনাই দিয়া গান বুলি ক'লে এই গানটোত আৰু বহুতখিনি কথা লুকাই আছে আজিৰ পৰা প্ৰায় 1.5 বছৰ মান আগতে গানটো কৰিছিলো আৰু বিভিন্ন ধৰণৰ কাৰণত অসমৰ জনপ্ৰিয় মিউজিক ডাইৰেক্টৰ আমাৰ দীপকেশ বৰগোহাঁইদা আপোনালোকে সকলোৱে চিনি পায় বহুত ধুনীয়া গীত তেখেতে অসমবাসী উপহাৰ দিছে জুবিনদাৰ লগত তেখেতে সংগত কৰে কিবোৰ্ড তেখেতে বজায় গতিকে অসমৰ আটাইতকৈ জনপ্ৰিয় মিউজিক ডাইৰেক্টৰ এজন গতিকে তেখেতে কৰিছিলে কামটো তাৰপিছত মোক কিবা ফিনান্সিয়েলি অকণমান অসুবিধাৰ কাৰণে গানটো মই ওলাই আনিব পৰা নাছিলো ফাইনেলি গানটো ওলালো বেহেলা বাজে খুব ধুনীয়া গান আৰু এই গীতটো লিখিছিলে অসমৰ জনপ্ৰিয় আমাৰ সনামধন্য অসমৰ হাৰ্ট জুবিনদাৰ গীত তেখেতে বহুত লিখিছে আমাৰ সকলোৱে মৰমৰ সুনীত গগৈ এই গীতটো লিখিছে আৰু মিউজিক কৰিলে আমাৰ দীপকেশ দাই গাইছো মই আৰু এতিয়া বৰ্তমান গীতৰ ধুনীয়াকে শুটিং এটা চলি আছে আৰু এই শুটিংত ব্যস্ত হৈ আছে আমাৰ সকলোৰে মৰমৰ নতুন প্ৰজন্মৰ এজন সুন্দৰ কোৰিওগ্ৰাফাৰ অৰূপ ৰাভা আমাৰ ছয়গাঁৱৰ ল'ৰা হয় খুব ধুনীয়াকে গীতটো কৰিছে এটা টিম ৱৰ্ক আৰু হিৰোজন হৈছে আমাৰ তেখেত আসলতে প্ৰডিউচাৰ হয় ফাইনেন্সাৰ তেখেত হল সঞ্জু থাপা সকলোৰে পৰিচিত তেখেতৰ ঘৰ আমাৰ দেউচুতালৰ ওচৰতে আৰু বাকি মোৰ লগৰ বহুত বন্ধুই সহায় কৰিছে তাৰ ভিতৰত নাম ল'ব লাগিব ৰাজা আমাৰ জিতেন তাৰ ভিতৰত ল'ব লাগিব বাকি যিখিনি আমাৰ ওচৰ আশেপাশে থকা ফ্ৰেণ্ডখিনি আছে দীপজ্যোতি মোৰ ভাই গতি সকলোৱে মিলি পেলাই গানটো কৰিছো অংকুৰ দাই ইতিমধ্যে গানটোৰ বিষয়ে সকলোবোৰ জনালে আৰু খুব ভাল লাগিলে গানটো যাতে আশা কৰো হিট হয় আৰু অসমবাসী ৰাইজে আকোৱালি লয় আৰু অংকুৰ দাই কি ক'ব লাষ্টত মই শেষবাৰৰ বাবে আপোনালোকৰ মৰম আশীষ বিচাৰিছো লগতে মোৰ মৰমৰ ভাইটি ৰেষ্টাৰ ৰাভা তেখেত এজন নতুন প্ৰজন্মৰ খুব ধুনীয়া ইউটিউবাৰ গতিকে আশা কৰো তেখেতৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব লগতে লাইক কমেন্টছ মাৰিব আৰু লগতে এই চেনেলটো যাতে অসমৰ এটা ধুনীয়া ইউটিউব চেনেল হয় গঢ়ি উঠক তাৰ কাৰণে গতিকে তাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছো আৰু লগতে আপোনালোকে মোকো ঠিক তেনে ধৰণে মৰম কৰি থাকিব বহুত ধন্যবাদ লাভ ইউ অল অফ ইউ থ্যাংক ইউ ধন্যবাদ অংকুৰ দা আৰু আশা কৰিছো আপোনাৰ সংটো পুৰা সুপাৰ ডুপাৰ হিট হৈ যাওক জাম বলে অ্যাকশন জিউমা আহি পালি মজা আৰু ইফালে ধুনীয়া শ্বট লৈ আছে ইফালে ৰাভাদা কেমেৰামেন ইফালে আমাৰ বিউটিফুল এক্ট্ৰেছ আৰু লোকেশ্যনটো চাওক কিমান ধুনীয়া ইফালে পুখুৰী আমাৰ ইয়াত ফাৰ্ম হাউচ এণ্ড ইফালে চাওক বিউটিফুল প্লেচ ধুনীয়া শ্বট লৈ আছে ইয়াত
দিনা অলপ লাগ কৰি আছে তো ইমান দিনৰ তো ইফালে এতিয়া পুৰা বৰষুণ দি দিল আৰু ইফালে চুট লৈ আছে আৰু ইফালে সকলোৱে আছে চাওক ধুনীয়া চুট এইটো ফাৰ্ম হাউচৰ লুক চাওক ইফালে ধুনীয়া ধুনীয়া ঘৰ আছে আৰু চুট এবাৰ চাংঘৰত ল'ব আৰু ধুনীয়া এইবিলাক চাওক আম গছ আম চাম লাগি আছে আৰু এইটো চাংঘৰত ল'ব চাগে চুট এইটো কঁঠাল গাছ ওপৰত আগতে ইয়াত খুব কঁঠাল খাব আহিছিলোঁ আগতে অলপ সোমাব পাৰিছিলে মানে আজিকালি সোমাব নোৱাৰে বাঁহৰ ঘৰ নেকি এইটো বাঁহৰ দেখি বনাই থোৱা আছে চাওক ধুনীয়া বাঁহ নহয় চাগে তামোলৰ বাকলি তামোল গছৰ বাকলি এইবিলাক আৰু ধুনীয়া ভিউ লোকেশ্যনটো মজা ইয়াত আপোনালোকে আহিব পাৰে চাগে এণ্ড এইটো ধুনীয়া ঘৰ এই ব্ৰ মজা লাগিছে এইটো ৰুমটো চাওক কিমান কষ্ট কৰি বৰষুণত চিন লৈ আছে মজাকে বৰষুণ ভিজে ভিজে ইফালে কেমেৰামেন আৰু ইফালে আমাৰ এক্টৰ আৰু আৰু ইফালে আহি কেনে ইফালে আহি কেনে লাহেকে আৰু হেভি হেভি বৰ্তমান আছে মোৰ লগত চন্দুদা ধুনীয়া গীতটিত অভিনয় কৰা ভেৰি হেণ্ডচাম বয় আৰু চন্দুদাৰ বিষয়ে অকণমান জানিব বিচাৰিম গীতটিত কাম কৰি কেনেকুৱা লাগিছে অংকুৰ দা হঁতৰ লগত মোৰ বন্ধু অংকুৰ তনে ভিডিঅ'টোত শ্বুটিং কৰাৰ কাৰণে মোক খুবকৈ তেওঁ সঘনাই ফোন কৰি আছিলে অংকুৰ তনে গতিকে তেওঁৰ ওচৰত আহি মোক খুব ভাল লাগিল আৰু তেওঁৰ গীতটিত ভিডিঅ'টিত মই অভিনয় কৰিব পাই খুব আনন্দিত হৈছোঁ আৰু লগতে মোৰ লগত অভিনয় কৰিছে ভাইলিছা গতিকে তেওঁ খুব ভাল অভিনয় কৰিছে গতিকে নাজানো কিমানখিনি কৰিব পাৰিছোঁ গতিকে নাই বহুত ভাল হৈছে জীৱনৰ প্ৰথমটো ভিডিঅ'টিত অংকুৰ তনৰ ভিডিঅ'ত এলবামটোত অভিনয় কৰিছোঁ দাদা আমি গীতটি কেতিয়া দেখিবলৈ পাম গীতটিত বৰ্তমান শ্বুটিঙৰ কাম চলি আছে গতিকে আজি লাষ্ট দিন আজি শেষ হ'ব গতিকে এই ৰিলিজটো কেতিয়া হ'ব মোৰ বন্ধু অংকুৰ তনে আপোনালোকক জনাব গতিকে মই এতিয়া ক'ব নোৱাৰোঁ কেইটামান দিনৰ পিছতে জনাব ইউটিউবতে দেখাব ন ইউটিউবত দেখাব আপোনালোকে ইউটিউবত দেখাব ধুনীয়া হৈছে গীতটি আৰু আশা কৰোঁ আজি কি কয় নাজানো আৰু আশা কৰোঁ ভাল হ'ব আপোনালোকে কিন্তু ভাল লাগিছে দেই আপোনালোকৰ লগত থাকি পুৰা একদম ফ্ৰেণ্ড দৰে লাগিছে ফ্ৰেণ্ডনেছটো আহি গৈছে পুৰা আপোনালোকক যেন বাহিৰা মানুহ তেনেকুৱা দৰে লগা নাই আৰু মোক অকণমান সময় দিছে তো তাৰ কাৰণে বহুত আপোনালোকক ধন্যবাদ জনাইছে আৰু স্পেচিয়েলি অংকুৰ দা আৰু মোৰ কাজিন হয় ৰাজা দা মোৰ বৰদেউতা পুতেক আৰু ইফালে সঞ্জু দা বহুত ভাল লাগিছে আপোনালোকৰ লগত থাকি আশা কৰোঁ পিছলৈ আৰু এনেকুৱা ব্লগ বনাব পাম আপোনালোকৰ লগত নিশ্চয় থেংক ইউ মিষ্টাৰ ৰাভা ৱেলকাম গতিকে ইউটিউবত অতি সোনকালে আহিব গীতটি গতিকে চাবলৈ নাপাৰিব দেই সঞ্জু দা আৰু আপোনালোকে ক'ত ক'ত শ্বুট কৰিব এতিয়া বৰ্তমান এই বিষয়টো মোৰ বন্ধু অংকুৰ তনে জানিব গতিকে তেওঁ কৈছে আৰু দুঠাইত শ্বুটিং কৰিব গতিকে আমি প্ৰতিকূল বতৰৰ কাৰণে আমাৰ শ্বুটিংটো শেষ হ'লেও কিন্তু আমাৰ এই বতৰটো বেয়াৰ কাৰণে অকণমান বতৰটো বেয়া হ'ল কিন্তু বেয়া বতৰতো শ্বুট আছে ধুনীয়া শ্বুট কিন্তু বৰষুণৰ তিতি এক্টিংটো কিন্তু মজা লাগিছে সঞ্জুদাৰ ভাল লাগিছে কিন্তু আপোনালোকে দেখা পাব ষ্টৰি টাইপ হ'ব লাভ ষ্টৰিৰ ওপৰত ধুনীয়া এটা কলেজ স্কুলৰ তেনেকুৱা চংটো আৰু মজা হ'ব দেখিবলৈ আশা কৰিছোঁ অতি সোনকালে দেখিবলৈ পাম আৰু নাজানো কিমান ভাল হ'ব গতিকে ৰাইজে আমি কিমান সহায় পাম ৰাইজৰ ওচৰত গতিকে ৰাইজে জনাব অভিনন্দন জনাইছোঁ আপোনালোকক যাতে আগলৈ এনেকৈ ধুনীয়া ধুনীয়া কাম কৰি যাওক ধন্যবাদ থাকিল লেষ্টাৰ ৰাভা গতিকে অনাগত দিন আকৌ লগ পাম এনেকৈ সময় গতিকে কৰোণা টাইম গোটেই ৰাইজে প্ৰশাসনৰ নিয়মখিনি মানি চলক ঘৰতে থাকক গতিকে বেমাৰৰ বৃদ্ধি আগবাঢ়িছে সকলোৱে ভালে থাকিব লাগে থেংক ইউ ইফালে ধুনীয়া শ্বুট হৈ আছে এক্ট্ৰেছৰ আৰু ইফালে কেমেৰা ফাই আৰু ইফালে আমাৰ ডাইৰেক্টৰ এণ্ড ৰুমটো চাওক গাইজ ফাৰ্ম হাউচৰ ধুনীয়া মজা লাগিছে চিলিংবিলাক ধুনীয়া তো এতিয়া ড্ৰ'ন শ্বট লোৱা হৈ আছে ধুনীয়াকৈ মজা আৰু এইফালে ড্ৰ'ন উৰাই আছে অলপ টেন্স কৰি দিয়া বাইদেউ আৰু চাংঘৰটো চাওক
তো এতিয়া বেলেগত শ্বুটিং কৰিব যাব ক'তবা কৰে ডিমা কেছে হো বল কিখন চাটা খান বাকাৰ হয় খুলি নাকিয়া এতিয়া এইটোফালে আহিছো ইফালে দেখি মোৰ ব্লগত দেখা পাই থাকে গাইজ ৰাণীটো ফাটাফাটি কৰি দিছে ব্লগত আৰু ইফালে পাহাৰটো ইয়াতে এটা শ্বট লোৱা হ'ব বাইকৰ ধুনীয়াকে কথা পাতি পাতি গৈ থাকিলে হ'ল আৰু ধুনীয়াকে কৰি আহিবি যা ধুনীয়াকে প্লেন হয়তো মিনি প্লেন ক'ত গৈছিলে কাই পূজা আছিল নেকি পূজা আছে ইফালে আমাৰ ফটোশ্বুট হৈ আছে ইফালে অংকুৰ দা আৰু ইফালে লিচা বা কিবা ক'বা নেকি কেনেকুৱা লাগিছে অভিনয় কৰি চাব নিশ্চয় লিচা বাৰ এটা চেনেল আছে ডিছক্ৰিপশ্যনত লিংক দিম আপোনালোকে চেক আউট কৰিব ধুনীয়া ধুনীয়া ব্লগছ বনাই আৰু মোৰ চেনেলটোকে ছাবস্ক্ৰাইব কৰিব কোৱা আৰু তো এইফালে ধুনীয়া ফটোশ্বুট চলি আছে এইফালে আমাৰ ডাইৰেক্টৰ আৰু এইফালে কেমেৰামেন আৰু এইফালে নামটো কি আছিলে দাদা ড্ৰোন মেন আৰু এইফালে লিচা বা ধুনীয়া ফটোশ্বুট চলি আছে আৰু এইফালে আমাৰ ছিংগাৰ অংকুৰ দা আৰু এইফালে এক্টৰ হিৰো এণ্ড ইয়াৰ ভিউটো চাওক আপোনালোকে কিমান ধুনীয়া পাহাৰৰ লোকেশ্যন ওখ পাহাৰ আৰু এইখিনিত ইফালে জাষ্ট আপোনালোকে জানে চাগে কপিলি পিকনিক প্লেচ এইটো কাষতে আছে ধুনীয়াকে আৰু ইয়াত ধুনীয়া এটা শ্বট লোৱা হ'ব আৰু ভিউটো কিন্তু আল্টিমেট ভিউ ইফালে চাওক গাইজ তো এতিয়া আমি আছো চাং ৰিজৰ্টত ইয়াত শ্বুট ল'ব বহুত দিনৰ পৰা সোমাইছো চাং ৰিজৰ্টত তো ইয়াতে শ্বুট লৈ আছে ধুনীয়াকে ৰেষ্টুৰেণ্টত চাং ৰিজৰ্টৰ আৰু চাওক ইফালে আৰু ইটোফালে চাওক পুৰা ৰেষ্টুৰেণ্টটো চাং ৰিজৰ্টৰ এণ্ড ইফালে পুৰা শ্বুট লৈ আছে চংটোৰ কাৰণে আৰু ইফালে আমাৰ টিম মেম্বাৰ বহি আছে ৰাজাদা আৰু চাং ৰিজৰ্টৰ পুৰা এইটো চাওক গাইজ চুইমিং পুল হোৱাট এ বিউটিফুল প্লেচ এতিয়া মোৰ লগত আছে অংকুৰ দা আৰু আজি শ্বুটিঙৰ অন্তিমটো দিন আৰু অংকুৰ দাহঁতৰ লগত থাকি বহুত মজা লাগিল আৰু মোক ব্লগ বনাব সুযোগ দিলে স্পেচিয়েলি থেংকছ দিব লাগিব অংকুৰ দা আৰু ৰাজা দা মোৰ কাজিন হয় বৰদেউতা পুতেক তো থেংকছ মোক এনেকুৱা ব্লগ বনাব সুযোগ দিয়াৰ বাবে আৰু আশা কৰোঁ যাতে অংকুৰ দাৰ এই ছংটো ধুনীয়া ছুপাৰ ডুপাৰ হিট হওক আৰু অসমবাসী দৌৰি লওক শেষত কি ক'ব অংকুৰ দাই মোৰ খুবেই ভাল লাগিল আৰু আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ নতুন ইউটিউবাৰ আমাৰ আটাইৰে মৰমৰ ৰাণীৰ ইউটিউবাৰ ব্লেষ্টাৰ ৰাভা গতিকে তেখেতৰ ইউটিউব চেনেলটো পুনৰবাৰ আপোনালোকক অনুৰোধ জনাইছোঁ যেন আপোনালোকে ছাবস্ক্ৰাইব কৰে বহুত ধুনীয়া ধুনীয়া তেখেতে ব্লগছ কৰি আছে
আৰু ভিডিঅ'ৰ লগতে বহুতখিনি কিবা কিবি বিভিন্ন ধৰণৰ ভেৰাইটি তেখেতৰ ব্লগছত পোৱা যায় গতিকে আশা কৰোঁ তেখেতৰ আশীৰ্বাদ কৰক তেখেতে আগবাঢ়ি যাওক আৰু লগতে আপোনালোকক মই শেষৰ বাৰৰ বাবে ক'ব বিচাৰিছোঁ বিভিন্ন বাধা বিঘিনিৰ মাজত শ্বুটিংটো আৰম্ভ হ'ল আমাৰ দুদিনীয়া শ্বুটিং আছিলে এইটো লাষ্ট মুহূৰ্ত আৰু কিছু আমাক বৰষুণীয় অলপ প্ৰব্লেম দিছিল তথাপি সেই সুযোগতে বৰষুণৰ শ্বুট এটাও লোৱা হ'ল ঠিক তেনেদৰে আগবাঢ়ি গ'ল গতিকে সেইটো চান্স প্ৰকৃতিৰ সুবিধাটো আমি লৈ ল'লোঁ গতিকে আশা কৰোঁ গীতটো বহুত ভাল পাব এটা কলেজ লাভ ষ্টৰী আৰু ষ্টৰীটো মই নিজে লিখিছোঁ আৰু গানটোতো মই নিজে গাইছোঁ আপোনালোকে ইতিমধ্যে গম পাইছে গতিকে আশা কৰোঁ আপোনালোকে আদৰি ল'ব আৰু ভাল পাব গীতটো ধন্যবাদ থেংক ইউ অংকুৰ দা অ'কে বাই বাই তো আমাৰ শ্বুটিং অলমষ্ট খতম হ'লে এতিয়া লাহেকৈ ওলাই যাম আৰু বহুত ভাল লাগিল অংকুৰ দাহঁতৰ লগত থাকি আৰু মোক ব্লগ বনাব সুযোগ দিলে তাৰ কাৰণে স্পেচিয়েলি থেংকছ আৰু আশা কৰোঁ আগলৈ যাতে এনেকুৱা পৰিস্থিতিত ব্লগ বনাব পাওঁ তো গাইজ আজি ভিডিঅ'টো ইমানে ৰাখিম আৰু বেছি দীঘল নকৰা অলৰেডি 2টা ব্লগ আনি দিলোঁ গাইজ চাব ব্লগটো চাব মৰম কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু অংকুৰ দাৰ যেতিয়া ছংটো ইউটিউবৰ জগতত ৰিলিজ হ'ব তেতিয়া মই ডিছক্ৰিপশ্যনত লিংক দি দিম আজি কাৰণে ইমানে গাইজ জল্দি এটা নতুন ভিডিঅ'ত ধামাকাদাৰ ব্লগত লগ পাই আছোঁ তো আজিলৈ মানে বাই